হঠাৎ আহি সাৰপ্ৰাইজ দিলেহি দাদা বয়ে বহুত ভাল লাগিলে এয়া হল কেক বাৰ্থডে বয় কাৰণে বাৰ্থডে বয় হল কুহিৰ মামা আপোনালোকক মই দেখুৱাই দিছো এয়া মামা দাদা বা আৰু কুহি মামাকক পালে আৰু কুহিক একো নালাগে কি ফূৰ্তি তাই সন্ধিয়া এইদৰে ৰেডি কৰি ললো যিহেতু বাৰ্থডে হয় পায়স অকমান নবনালেতো ভাল নালাগিব মোৰ গাখীৰ উতলি আছে দি দিলো চাউলখিনি ৰেডি হৈ গল মোৰ সন্ধিয়া চাহ কাপৰ এয়া আমি সকলোৱে চাহ কাপ খালো আকৌ ৰেডি কৰি ললো মই গাহৰি মাংস বাঁহগাজ পিঠাগুৰি আদা নহৰু আৰু জলকীয়া যিহেতু আজি সকলোৱে বইল খাম বুলি কৈছে এয়া মই পানী উতলাই ললো নিমখ অকমান দিছো জলকীয়া লগতে পিচি লোৱা আদা নহৰু পেষ্ট পানীখিনি ভালদৰে উতল আহিব দিলো দি দিলো মাংসখিনি যিহেতু আজি বইল খাম বইলত পানীখিনি ভালদৰে উতল নাহিলে খাই ভাল নালাগে দি দিলো বাঁহগাজখিনি দিলো পিঠাগুৰি এইদৰে মই ধুনীয়াকৈ লৰাই ললো নহলে লাগি ধৰা নিচিনা হয় এতিয়া মই হাপুকন মাৰি 4-5টা হুইচেল অহাৰ পিছত আজি মোৰ এই থালিখন ৰেডি কৰি ললো বাৰ্থডে বয় কাৰণে এখন সিম্পল থালি অসমীয়া থালি ইয়াত আছে মাছে জিকায়ে মাটিমাহে গাহৰিয়ে গাহৰি ফ্ৰাই বাঁহগাজে গাহৰিয়ে মাছ আৰু ডিম সজাই লোৱা থালিখন দাদাক আগবঢ়াই দিলো খাবৰ কাৰণে ভাইটিয়ে খাই আছে ভাল হৈছে বুলি কৈছে এয়া দাদা বৌ দাদাৰ পিছদিনাখনি থাকি নেক্সট দিনাখনি বৌৰ বাৰ্থডে এয়া আকৌ আনিলো কেক এটা কেক নহলে ভাল নালাগে সকলোৱে মিলি কেক কাটিছে আমাৰ কুহি বেটি মানে মামাক মামীয়েকক পালে একো নালাগে আৰু তাই ইমান ফূৰ্তি পায় দিনতে কেক কটা হৈ গ'ল পিছবেলালে তেওঁলোক যাবগে ৰেডি কৰি ললো হাঁহ আজি হাঁহ আৰু কোমোৰা খুৱাম বাৰ্থডে গাৰ্লক এয়া বনাই আছো পেটু ভাজি আপোনালোকে কোনে কোনে পেটু ভাজি খাই ভাল পায় কমেণ্টত জনাবচোন এয়া মই ভাজি থাকিলো মাংসখিনি দি দিলো কোমোৰাখিনি অলপ সিজাই লোৱাৰ পিছতে মোৰ ৰেডি হৈ গ'ল আজি হাঁহ আৰু কোমোৰা লগতে পাতত দিয়া মাছ আজি মই মাছখিনি হালধি পাতত দিলো কলপাতেৰে বাৰ্থডে গাৰ্লৰ কাৰণে সজাই ললো এইদৰে থালিখন অসমীয়া থালি ই পেটু ভাজি মাছে আৰু খাৰে হাঁহে আৰু কোমোৰাই কল দিলে লোকেল মুৰ্গীয়ে আৰু পাতত দিয়া মাছ এইদৰে থালিখন বৌকো আগবঢ়াই দিলো যিহেতু বৌৰ নামত লৈছিলো বৌয়ে খাই আছে সুধিলো কেনেকুৱা পাইছে কৈছে তৃপ্তিৰে এসাঁজ খালো বুলি কোৱাত মোৰো ভাল লাগিছে যোৱাৰ সময়ত এইদৰে একপি ফটো তুলিলো আমি সকলোৱে বাই বাই